হেল্ল' বন্ধুসকল, মই কৃষ্ণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 01SK ব্লগ। তো আজি মই দেওবাৰ যিহেতু মই ক'তো ফুৰিবলৈ যোৱা নাই আৰু সময় হোৱাগৈ নাই, সেইটো কাৰণে আজি ক'তো যাব নোৱাৰোঁ। সেইটো কাৰণে আজি মই বোলো আমাৰ ঘৰখন আজি আপোনালোকক দেখুৱাওঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক আগবাঢ়ি যাওঁ। আৰু এয়া দেখিছে নহয়, অকণমান আগত গৈ মোৰ ঘৰ আছে। তো বলক আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া দেখিছে আৰু ছাইডত চাহ বাগিচা আছে। আৰু আমাৰ পাছফালৰ এয়া দৃশ্য দেখিছে, এইবোৰ হৈছে আমাৰ আশে পাশে থকা ঘৰবিলাক। তো বলক মই দেখুৱাই গৈ আছোঁ আপোনালোকক। তো আজি ৰ'দ অলপ দিছে, তেওঁ ইমান এটা গৰম উঠা নাই যদিও, তো অলপ পিকচাৰ কৰিলেওতো অকণমান হয়তো খেলি মেলি হ'ব পাৰে। তো আপোনালোকে এডজাষ্ট কৰিব। এয়া দেখিছে গেটখন, সোমাই আহিছোঁ। এয়া আমাৰ ঘৰখন। তো বলক দেখুৱাই গৈ আছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আপোনালোকক দেখুৱাম। তো ফাইনেলি আজি দেখুৱাবলৈ সাজু হৈ গ'লোঁ মই। তো এয়া আমাৰ বহিছে বহা উঠা কৰা ড্ৰয়িং ৰুম। তো এয়া এতিয়া বাহিৰ ফালৰ পৰা বন্ধ আছে। তো বলক মই ভিতৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এইফালেদি সোমাই যাওঁ বলক। তো সোমাই আহিছোঁ। এয়া চব, এয়া আমাৰ ভাইটি শুই আছে। আৰু আৰু এইফালে আমাৰ এইফালে এইটো দাদা নবহঁতৰ ৰুম। আৰু এয়া তাৰ আশে পাশে এইবোৰ আমাৰ ভতিজাটো ABCD পঢ়ে, তাৰে ফটো লগাই থৈছে। আৰু বলক আপোনালোকক আৰু দেখুৱাই আছোঁ। এয়া আমাৰ দাদাহঁতৰ কিটচেন দেখিছে। তো আৰু এইফালে বাৰান্দাখন ভিতৰৰ ফালৰ পৰা দেখাই দিওঁ। এয়া দেখিছে বহা উঠা কৰা ৰুম। তো আৰু মোৰ ৰুমটো দেখুৱাই দিওঁ বলক। তো আৰু আমাৰ ধনটোকো দেখুৱাই দিওঁ। আৰু এইফালে এইটো ষ্ট'ৰ ৰুম বুলি ক'ব পাৰি। আৰু পাছফালেদি ওলাই যাব পাৰি। তো বলক আৰু মোৰ ৰুমটো দেখুৱাই দিওঁ। এয়া মোৰ ৰুমটো এইফালে আছে। এয়া চক, এয়া এইখন এখন বিচনা আৰু এইখন এখন বিচনা, দুখন। সেইখন বিচনাত নুশু, শোৱাটো এইটো বিচনাতে হয়। আৰু এইটো আমাৰ লাডলাটো শুই আছে, আমাৰ তীখগুটি। আৰু এইফালে দি বলক আপোনালোকক কিটচেনটো দেখুৱাই দিওঁ। এয়া মোৰ কিটচেন, কিন্তু মোৰ নহয়, আমাৰ। আৰু এয়া যিহেতু ঘৰ মুচি আছে, এইফালৰ পৰা এতিয়া সোমাবলৈ অলপ দিগদাৰ হ'ব। তো এয়া আমাৰ ঘৰখন ইমানটোৱে। তো আৰু আমাৰ পাছফালে কি আছে বলক আপোনালোকক দেখুৱাই দিওঁ। তো লাহে আৰু বাহিৰলৈ যাওঁ। আৰু এইটো আমাৰ বাহিৰ ফালৰ নাজাৰা। যিহেতু আমাৰ খেতি বাতি এয়া লাও খেতি কৰিছোঁ। আৰু আজি দেওবাৰ দেখিছে, কাপোৰ কানি অলপ বাহিৰত মেলি থোৱা আছে। আৰু দেখুৱাই গৈছোঁ বলক। এয়া আমাৰ এতিয়া এইফালে আছে আমাৰ অফিচটো। যিহেতু এইটো দেখিছে, এইটো অফিচ, ইয়াতে আমাৰ হিচাপ নিকাচ হয়। তো আৰু আমাৰ পানী ক'ৰ পৰা খাওঁ, তো বলক দেখুৱাওঁ। যিহেতু আমাৰ ঘৰত দমকলৰ সুবিধা নাই, আৰু দমকল বহালেও পানী নোলায়। তো সেইটো কাৰণে আমি এতিয়া কুঁৱা পানী খায়ে থাকোঁ। আৰু এতিয়া ইমান প্ৰব্লেম নহয়। তো খৰালি মাহত অলপ আমাৰ প্ৰব্লেম হয়। তথাপিতো অলপ কষ্ট হ'লেও আৰু -+ হৈ যায়। তো এয়া আমাৰ চাইছে, এইটো কুঁৱা। এয়া চব
আমাৰ কুঁৱাটো এয়া পানী চফা, কিন্তু অলপ ফিল্টাৰ কৰিবলগীয়া হয়, আৰু ফিল্টাৰ কৰি খাবই লাগিব, কাৰণ পানীটোৱে মেইন, আৰু পানীৰ পৰা বহু বেমাৰ বিয়পে। সেইটো কাৰণে আমি অলপ ফিল্টাৰ কৰি লওঁ আৰু খাওঁ। একেবাৰে আমাৰ পাছফালৰ যিকণ জেগা আছে সেইকণ দেখুৱাই দিওঁ। এয়া দেখিছে উৰহী খেতি, চাঙত ফুল দিছে কিন্তু ফুলা নাই। তো লাহে লাহে ফুলিব, আৰু এতিয়া সময় হৈছে। তো আমাৰ গোটেই ঘৰখনৰ দৃশ্যটো আপোনালোকে চালে এয়া, আৰু মই দেখুৱালোঁ, আৰু আপোনালোকে চাই কেনে লাগিলে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।